এই মুহূৰ্তত অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ 2022 চনত হাই সেকেন্ডাৰী পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই সেকেন্ডাৰী পৰীক্ষাত কোনোমতে 60 নম্বৰ পাব সিহঁতক দিয়া হ'ব স্কুটি এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত চৰকাৰে ইয়াৰ আগৰ বছৰত কেৱল মাত্ৰ ছোৱালীহঁতক স্কুটি প্ৰদান কৰিছিল কিন্তু এই বছৰ ছোৱালীৰ লগতে ল'ৰাবিলাককো স্কুটি প্ৰদান কৰিব হিমন্ত চৰকাৰে এই মুহূৰ্তত হাই সেকেন্ডাৰী পৰীক্ষাৰ্থীসকলৰ বাবে লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ কোনোমতে 60 নম্বৰ পালেই এই বছৰ প্ৰদান কৰিব স্কুটি আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত চৰকাৰে প্ৰথমবাৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত চৰকাৰে